আজি আমি কথা পাতিম কেনেকৈ আমি প্ৰিজাইডিং বিষয়া ডায়েৰীখন পূৰণ কৰিম। অৰ্থাৎ প্ৰিজাইডিং বিষয়া ডায়েৰী পূৰণ কৰাৰ বিষয়ে ইতিমধ্যে আমি এটা ভিডিঅ' কৰিছিলোঁৱেই, কিন্তু গোটেইকেইখন ফৰ্ম একেলগে আলোচনা কৰাৰ কাৰণে হয়তো ভিডিঅ'টো অলপ বহুত যথেষ্ট দীঘল হ'ল। হয়তো সেইবাবে মানুহবোৰে অকণমান আমনি পাব বুলি ভাবিয়েই চমুকে এটা ভিডিঅ' কৰিব বিচৰা হৈছে। আৰম্ভণিতে কৈ থৈ দিওঁ, প্ৰিজাইডিং বিষয়াৰ ডায়েৰীখন এটা গুৰুত্বপূৰ্ণ ডকুমেণ্ট। এইখন আচলতে যিদিনা ভোটগ্ৰহণ হয় তাৰ পিছদিনাই পুনৰ ইয়াক পৰীক্ষা কৰা হয়। গতিকে ইয়াত দাখিল কৰা তথ্যসমূহ অত্যন্ত গুৰুত্ব সহকাৰে আৰু শুদ্ধ হোৱাটো বাঞ্ছনীয়। গতিকে শুদ্ধ কেতিয়া হ'ব? যেতিয়া ফৰ্মখন আমি কেনেকৈ ভৰাব লাগে বা ফৰ্মখনৰ বিষয়ে আমি ভালদৰে জানিম, তেতিয়া ভৰাওঁতে কোনো ভুল নহয়। গতিকে ভুল যাতে নহয় সেয়েহে এখন আমি আৰ্হি প্ৰিজাইডিং বিষয়াৰ ডায়েৰী এখন পূৰণ কৰি চাম, আৰু সেইখনত আমি এই ডায়েৰীখনৰ বিষয়ে যিখিনি খোকোজা থাকিব পাৰে সেই কথাখিনি আলোচনা কৰিম। এতিয়া প্ৰিজাইডিং বিষয়াৰ ডায়েৰীখন প্ৰথমতে এনেকৈ থাকিব। ইয়াত যেনেদৰে লিখিছে তেনেকৈ দেখিব প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জী। এই ওপৰৰ এই স্থানখিনিত এইখিনি স্থান মই ৰঙাকৈ দেখুৱাইছোঁ। এই স্থানখিনিত কি কৰিব, বেলেগ ঠাইতো মাৰিব লাগিব, কিন্তু এই ঠাইটোত টপ ৰাইট কৰ্ণাৰ এই ঠাইখিনিত এডাল চিল মাৰি থৈ দিব। সেইটো ৰাতিয়ে আপুনি কৰিব পাৰিব। এইটো চিল মৰা কামটো ৰাতিয়ে কৰিব। এই ঠাইখিনিত আপুনি এটা চিল মাৰি থ'ব। তাৰপিছত কি হ'ব, এইখন চাব আপোনাৰ এতিয়া যিখন দিনপঞ্জীখনৰ প্ৰথমটো যিটো আছে তাত কি আছে, জিলা পৰিষদৰ সমষ্টিৰ নম্বৰ আৰু নাম। এইটোতো আপুনি নিশ্চয় জানিব, জিলা পৰিষদৰ সমষ্টিৰ নম্বৰ আৰু নাম ক'ত থাকিব। যদি আপুনি বিচাৰি নাপায় তেনেহ'লে আপোনাক যিখন ভোটাৰ তালিকা প্ৰদান কৰা হ'ব তাত এইখিনি লিখাই থাকিব, জিলা পৰিষদৰ সমষ্টিৰ নম্বৰ আৰু নাম। আমি এটা উদাহৰণ দিবলৈ লিখিছোঁ 1630 ভোৰবন্ধা। তেতিয়া আঞ্চলিক পঞ্চায়তৰ নম্বৰৰ নাম সেইটো আপুনি সেই ভোটাৰ তালিকাখনতে পাব। আমি ইয়াত উদাহৰণ হিচাপে লিখিছোঁ 70 নম্বৰ হাবিব ৰঙাবাৰী। গাঁও পঞ্চায়তৰ নম্বৰৰ নাম 5 নম্বৰ কপিলি, আৰু গাঁও পঞ্চায়তৰ সমষ্টিৰ নম্বৰ আৰু নাম এইটো 6 নম্বৰ হাবিব ৰঙাবাৰী বুলি আমি লিখিলোঁ। তাৰপিছত আমি কি লিখিব লাগিব, ভোট গ্ৰহণৰ তাৰিখ। গতিকে ভোট গ্ৰহণৰ তাৰিখটো এতিয়া আপুনি গমেই পায়, ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গৈছে, এতিয়া দ্বিতীয় পৰ্যায়ৰ হ'বলৈ বাকী আছে, আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব 7 তাৰিখে। গতিকে আমি ইয়াত 7 তাৰিখে লিখি দিম, 7/5/2025। তাৰপিছত প্ৰশ্নটো হৈছে যে কেন্দ্ৰটো ক'ত অৱস্থিত। এইটো আমি সকলোৱে জানো যে বেছিভাগ বা 90% বা 99% বুলিয়ে ক'ব পাৰে যে ভোট গ্ৰহণ কেন্দ্ৰটো স্কুল ঘৰতে থাকে, আৰু চৰকাৰী স্কুলতে থাকে। প্ৰাইমেৰী স্কুলত বেছিভাগ হোৱা দেখা যায়। গতিকে এইটো চৰকাৰী বা অৰ্ধ চৰকাৰী ঘৰ, হাইস্কুলতো হ'ব পাৰে অৱশ্যে। সেইটো আমি ধৰি লওক কৈছোঁ, আমাৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই কেন্দ্ৰটো ধৰি লওক আমাৰখন প্ৰাইমেৰী স্কুলত আছে। গতিকে সেইখন নামটো আমি লিখিম। ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম 7 নম্বৰ হাবিব ৰঙাবাৰী, পশ্চিম হাবিব ৰঙাবাৰী প্ৰাথমিক বিদ্যালয়। এইটো হ'ল ভোটগ্ৰহণ কেন্দ্ৰৰ নাম। এইখিনি কওকচোন বাৰু, আপুনিতো এইখিনি ৰাতিয়ে লিখি থ'ব পাৰিব নহয়। আৰু ভোটগ্ৰহণ কেন্দ্ৰটো ক'ত অৱস্থিত মই কৈছোঁ, যিহেতু চৰকাৰী স্কুল গতিকে আমি লিখিম যে চৰকাৰী ঘৰ। এইখিনিলৈকে আমাৰ ঠিকেই থাকে। তাৰপিছত 4 নম্বৰটো আছে স্থানীয়ভাৱে নিযুক্ত কৰা পলিং বিষয়াৰ সংখ্যা। কিন্তু চাব, আমাৰ যিমানখিনি পলিং বিষয়া নিযুক্তি দিয়া হৈছে গোটেইখিনি আপুনি য'ত আপোনাৰ ফৰ্মবোৰ লয়, য'ত আপোনাৰ বস্তুবোৰ ইছ্যু কৰে বস্তুবোৰ, তাতে আপোনাৰ পলিং বিষয়া কেইজন পাই যায়। ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং। আৰু নতুনকৈ স্থানীয়ভাৱে আপুনি কৰিবলগীয়া নহয়। গতিকে এইটো নাই বা আপুনি 0 লিখিব। মই ইয়াত 0 লিখিছোঁ, আপুনি নাইও লিখিব পাৰে, দুয়োটাই শুদ্ধ। এতিয়া আমি আহোঁ আমাৰ পৰৱৰ্তী শিতানলৈ। 5 নম্বৰ, নিয়মিতভাৱে নিযুক্তি দিয়া পলিং বিষয়াৰ অনুপস্থিতিত নিযুক্তি দিয়া পলিং বিষয়া যদি আছে আৰু এনে নিযুক্তিৰ কাৰণ। কেতিয়াবা এইটো হোৱা দেখা যায়, আমাৰ ইয়াত সাধাৰণতে নহয়। নিয়মিতভাৱে নিযুক্তি দিয়া পলিং বিষয়াৰ অনুপস্থিতিত তেতিয়া প্ৰিজাইডিং বিষয়া বেলেগ এজন পলিং বিষয়াৰ স্থানীয়ভাৱে নিযুক্তি দিবলগীয়া হয়। আৰু ইয়াত যদি এনেও হৈছিল তাৰ কাৰণ সুধিছে, আমাৰ যিহেতু নহয় গতিকে আমি ইয়াত নাই লিখি থৈছোঁ। নাইটো মই সেইকাৰণে ৰঙাকৈ লিখি দিছোঁ। ইয়াৰ পিছৰ সেইটো আমি হয়তো ৰাতি লিখিব নোৱাৰিবও পাৰোঁ, কিন্তু বেলট বাকচৰ সংখ্যাটো পাৰিম, তাৰ পিছৰটো সংখ্যাটো আমি ৰাতি নোৱাৰিম। এইটো আমি ৰাতিয়ে আমি লিখিব পাৰিম। এতিয়া 6 নম্বৰটো আহিব, ব্যৱহাৰ কৰা বেলট বাকচৰ সংখ্যা আৰু ক্ৰমিক নম্বৰ। বেলট বাকচৰ সংখ্যাটো বাহিৰত লিখা থাকিবই নহয়, এখন এড্ৰেছ টেগ এটা থাকিব, তাত লিখাই থাকিব। গতিকে সংখ্যা কিমান, আমি যদি এটা ব্যৱহাৰ কৰোঁ 1 লিখিম, আৰু সংখ্যাটো তাত যিটো সংখ্যা লিখা আছে সেইটো লিখিম। এইখিনিতে মনত ৰাখিব, যদি আপোনাক 2টা বেলট বক্স দিয়া হৈছে তেনেহ'লে প্ৰথমটো হ'ব 1/2 লিখিব লাগিব, এভাগৰ 2 লিখিব লাগিব, আৰু দুভাগৰ 1 লিখিব লাগিব, আৰু দ্বিতীয়টো লিখিব লাগিব 2ভাগৰ 2। সেইটো 1/2 বা 2/2, দ্বিতীয়টো হ'ব 2/2। কিন্তু আমি ধৰি লৈছোঁ সাধাৰণভাৱে আমি এটাই পাওঁ, গতিকে সেই এটা লিখিছোঁ আৰু তাৰ সংখ্যাটো আমি লিখিছোঁ। 7 নম্বৰটো সেইটো ৰাতি আপুনি ভৰাব নোৱাৰিব হয়তো,
কিন্তু বুদ্ধিয়কসকলে ৰাতিয়ে সেইটো ঠিক কৰি থৈ দিব পাৰে যিটো চিল লগাব সেইটো ৰাতিয়ে ঠিক কৰি থব পাৰে সেইখিনি আপুনি নকৰিলেও চলিব কিন্তু 7 নম্বৰটো লিখিব ব্যৱহাৰ কৰা কাগজৰ চিলৰ সংখ্যা আৰু ক্ৰমিক নম্বৰ যদি আপুনি এটা ব্যৱহাৰ কৰিছে এটাই ব্যৱহাৰ কৰিম আমি গতিকে এটা হ'ব আৰু তাৰ নম্বৰটো কি পেপাৰ চিলৰ নম্বৰটো লিখা থাকিব গতিকে আমি যেটো লিখিছো সেইটো নম্বৰটো আমি বঢ়াই দিম যেটো ভৰাইছো আমি পেপাৰ চিল সেইটো নম্বৰটো আমি ইয়াত লিখি টুকি দিলেই হৈ গ'ল গতিকে যদি আপোনাৰ পোলিং বিষয়াসকলে যদি সতৰ্ক থাকে এই নম্বৰটো তেওঁলোকে টুকি ল'বও পাৰে আৰু আপুনিও এই বিষয়ে সাৱধান থাকিব যেটো পেপাৰ চিল লগাইছে সেই পেপাৰ চিলৰ নম্বৰটো ৰাখি থব লাগে সেইখিনি আপোনাৰ কাম তাৰ পিছত লিখিব পোলিং এজেন্টৰ সংখ্যা আৰু যিসকল পলমকৈ আহিছে তেওঁলোকৰ সংখ্যা আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰত কিছুমান পোলিং এজেন্ট নিযুক্তি দিয়ে নহয় তেওঁলোকৰ সংখ্যা লিখিব লাগিব কিন্তু ইয়াত চাব গোটেইকেইটা ভগাই দিছে ধৰি লওক জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী হৈ এজেন্ট আছিল 3 জন এজন পলমকৈ আহিল আকৌ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণেও কিছুমান পোলিং এজেন্ট দিয়ে গতিকে তাত ধৰি লওক আমাৰ 4 জনকে দিলে আৰু পলমকৈ উপস্থিত নাই আৰু গাঁও পঞ্চায়তৰ সদস্য প্ৰাৰ্থী হৈ 5 জন আমাৰ পোলিং এজেন্ট দিলে যিমানজন দিছে সিমানজন লিখিব মই এটা উদাহৰণ দিবলৈ এনেকৈ দিছো পলমকৈ যদি কোনোবা আহে তাৰ সংখ্যাটো লিখি দিলেই হ'ল ইয়াত আমি বেছি চিন্তা কৰিবলগীয়া নাথাকে আৰু এইখিনিত ভুল হ'ব কোনো অৱকাশো নাথাকে এতিয়া আহোঁ আমাৰ পৰৱৰ্তী ভাগলৈ ভোট গ্ৰহণ কেন্দ্ৰত পোলিং এজেন্ট নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যা কিমানজন জিলা পৰিষদৰ সদস্যই ভোট গ্ৰহণ কেন্দ্ৰত পোলিং এজেন্ট নিযুক্তি দিছিল যিমানজন হ'ল সিমানজন দিব আমাৰ এই আৰহি ভোট গ্ৰহণ কেন্দ্ৰত 3 জন দিছিল গতিকে আমি 3 লিখিছো তাৰপিছত লিখিব আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে মুঠতে কিমানজন পোলিং এজেন্ট নিযুক্তি দিয়া হৈছিল সেইটো লিখিব আমি 4 জন লিখিছো আৰু গাঁও পঞ্চায়তৰ সদস্যৰ কাৰণে আমি ইয়াত লিখিছো 5 জনকৈ পোলিং এজেন্ট নিযুক্তি দিয়া হৈছিল সেইখিনি আনুমানিক লিখিছো আমি সেইটো আপোনাৰ ক্ষেত্ৰত যেটো হয় সেইটোকেই লিখিব তাৰ পিছত চাব 10 নম্বৰটো যেটো এইটো বহুতে কনফিউজন কৰে যে ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি অনুসৰি প্ৰদান কৰা বেলত কাগজৰ সংখ্যা ইয়াত কাক প্ৰদান কৰা বহুতে ভাবে যে এইটো ভোটদাতাসকলক প্ৰদান কৰা বেলত পেপাৰৰ সংখ্যা কিন্তু সেইটো আহিব 7 নম্বৰত আহিব কিন্তু ভোটাৰ তালিকা চিহ্নিত প্ৰতিলিপি অনুসৰি আমি ইয়াত যেহেতু এটো নিৰ্দিষ্টকৈ লিখি দিয়া নাই গতিকে আমি সৰ্বসন্মতিভাৱে এইটো লিখিম বুলি ভাবিছো যে মুঠতে প্ৰিজাইডিং বিষয়াজনে কিমান পালে প্ৰিজাইডিং বিষয়াক প্ৰদান কৰা বেলত কাগজৰ সংখ্যা যেহেতু প্ৰিজাইডিং বিষয়া ডায়েৰী গতিকে তেওঁ লিখিব মই ইমান কেইখন বেলত পাইছিলো জিলা পৰিষদৰ সদস্যৰ আমি পাতল নীলা সেই বেলত পেপাৰ আমি কেইখন পাইছিলো ধৰি লওক 6খন পালো আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে আমি 6খন বেলত পালো আৰু গাঁও পঞ্চায়তৰ সদস্যৰ কাৰণে আমি 600খন পালো মই আকৌ এবাৰ কৈছো এইখিনিত যদি আপোনালোকৰ প্ৰশিক্ষণৰ সময়ত যদি কৈছে যে এইখিনিত আপুনি এই ভোট গ্ৰহণ কেন্দ্ৰত কিমান কেইখন আপুনি ইস্যু কৰিলে সেইটো নম্বৰ লিখিব লাগিব বুলি তেনেহলে গোটেই জিলাখনে সেইটো লিখিব কিন্তু এটো সকলোৱে ইউনিফৰ্ম হ'ব লাগে আৰু 10ত আমি এটো লিখিবলৈ আমি সিদ্ধান্ত লোৱা হৈছে যে আমি যিমান কেইখন বেলত তেওঁ লাভ কৰিব প্ৰিজাইডিং বিষয় লাভ কৰিব বা প্ৰিজাইডিং বিষয়ক প্ৰদান কৰা হ'ব সেই কেইখনৰ সংখ্যা লিখিম আৰু ভোটদাতাক প্ৰদান কৰা যদি আপুনি ভাবে সেইটো তেতিয়া আপুনি তেনে ধৰণে লিখিব পাৰে কিন্তু সকলোখিনি একে হোৱাটো বাঞ্ছনীয় তেতিয়া হিচাপটো সকলোৱে আমি ধুনীয়াকৈ দেখাব পাৰো কিন্তু এইটো কাৰণে আমি ওপৰখিনি বেলত পেপাৰ কিমান পাইছিল সেইটো লিখিছো কাৰণ খ নম্বৰটোত আমি আসল হিচাপটো আহি যাব আপুনি চাব 10 নম্বৰ খটো ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হোৱা মুঠ বেলত কাগজৰ সংখ্যা মুঠতে কেইখননো বেলত কাগজ আপুনি ফালিলে আপুনি মুঠতে কেইখন বেলত কাগজ ফালিলে যিমান কেইজন ভোটাৰ আহিছিল কিমান কেইখন ফালিলে গতিকে ইয়াত আকৌ যদি কিবা কাৰণে টেন্ডাৰ হৈছিল যদি কিবা কাৰণত নাকচ হৈছিল তেনে ধৰণৰ বেলত পেপাৰ কেইখনো ইয়াত যোগ হ'ব গতিকে মুঠতে আমি শেষত গৈ ঘূৰি ঘূৰি কথাটো একেটাই হ'ব যে দ্বিতীয় পোলিং বিষয়ে মুঠতেনো কেইখন বেলত পেপাৰ ফালিলে সেইটো আমি ইয়াত লিখিম সেইটো খয়টো জিলা পৰিষদৰ সদস্যৰ কাৰণে ধৰি লওক 500খন বেলত পেপাৰ ফালিবলগীয়া হ'ল আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে 500খন ফালিবলগীয়া হ'ল অৰ্থাৎ মুঠতে 500 জন ভোটাৰ আহিছিল বা মুঠতে আমি বেলত পেপাৰ 500খন ফালিছো গতিকে সেইটো 500 লিখিলো আৰু এইটো প্ৰত্যায়িত কৰি দিব অৰ্থাৎ কথাটো সঁচা বুলি ঠিক কৰিব প্ৰথম পোলিং বিষয়ে সহি কৰিব আৰু বেলত কাগজৰ দায়িত্বত থকা পোলিং বিষয়াসকলৰ সহি যেতিয়ালৈকে 4খন বেলত আছিল তেতিয়া দ্বিতীয় আৰু তৃতীয় পোলিং বিষয়াই বেলত পেপাৰ দিছিল গতিকে দুটা সহি কৰিবলৈ দুটা জায়গা আছে কিন্তু এইবাৰ যেহেতু দ্বিতীয় পোলিং বিষয়াই বেলত পেপাৰ দিব গতিকে আমি এজনে সহি কৰা দেখুৱাইছো কিন্তু যদি আপোনালোকে দুজনে বেলত পেপাৰ দিছে তৃতীয় পোলিং বিষয়াই যদি বেলত পেপাৰ দিছে তেনেহলে তেওঁৰ সহিটো ল'ব পাৰে তাত এইটো লিখা আছে যে বেলত কাগজৰ দায়িত্বত থকা পোলিং বিষয়াসকলৰ সহি গতিকে পোলিং বিষয়াসকলে দ্বিতীয় পোলিং বিষয়াই এই দায়িত্বত থাকিব এবাৰ গতিকে তেখেতৰ ইয়াত সহি লাগিব এতিয়া 11 নম্বৰটোলৈ আহক 11 নম্বৰটোত আমাৰ বেলেগ এটা হিচাপ দিব যে মুঠতেনো কিমানজন মানুহে আহি ভোট দিলে আমি ইয়াত দিছো পুৰুষ 262 জনে ভোট দিলে মহিলা 235 জনে
অন্যান্য অৰ্থাৎ তৃতীয় লিংগ যদি আছে লিখিব লাগিব তৃতীয় লিংগ যদি থাকে লিখিব আৰু নাথাকিলে নাই আমাৰ ইয়াত নাই বুলি ধৰিলোঁ 0 মুঠতে 497 এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে এই 10 নম্বৰ খত যে আমি 500খন বেলত ব্যৱহাৰ কৰা বুলি কৈছিলোঁ কিন্তু ইয়াত 497 হে লিখিলোঁ কিয় তাৰ উত্তৰটো মই ইয়াতে দি থৈ দিওঁ প্ৰিজাইডিং বিষয়াক বুজাবলৈ বা আপুনি বুজি পোৱা সুবিধাৰ কাৰণে আমি এনেকুৱা কৰিছোঁ যে এখন বেলট পেপাৰ টেণ্ডাৰ্ড বেলট পেপাৰ হিচাপে গৈছে আৰু এখন বেলট পেপাৰ আপোনাৰ ফালি গৈছে বা সেইকাৰণে নষ্ট হোৱাৰ কাৰণে ঘূৰাই দিবলগীয়া হৈছে আৰু এখন বেলট পেপাৰ ৰিটাৰ্ণ হৈছে মানে ভোটদাতাই ভোট দিবলৈ অস্বীকাৰ কৰাৰ কাৰণে ঘূৰি আহিছে মুঠতে 497 জন ভোটাৰ আহিছিল আৰু কিন্তু আমি 497 জন আহিলেও আমাৰ কিন্তু বাকি গোটেইকেইখন বেলটৰে 3খন বেলত বেছিকৈ ফলা গ'ল সেইকেইখন বাকচত নোসোমায় কিন্তু সেইকেইখন বেলত কিন্তু পেকেটে সোমাই আহিব টেণ্ডাৰ বেলটখন টেণ্ডাৰ বেলটৰ পেকেটত আহিব নষ্ট হোৱা কাগজৰ কাৰণে বেলেগ এটা বাকচ থাকিব নষ্ট হোৱাৰ বাবে নাকচ হোৱা এটা বেলেগ এটা পেকেট থাকিব সেই পেকেটত সোমাই আহিব অৰ্থাৎ আমি 500খন ফালিছিলোঁ সেই গোটেই 500খন বেলটৰ হিচাপটো ইয়াত ওলাই গৈছে 497 জন মানুহ আছিল গতিকে 497খন বেলট আমি ফালিব লাগিছিল কিন্তু আমি বেলট ফালিলোঁ 500খনকৈ গতিকে সেই 500 বাকি 3খন বেলট পেপাৰ ক'তনো আছে তাৰ হিচাপটো আমাৰ ইয়াতে আমি দেখুৱাই দিছিলোঁ বেলট পেপাৰ একাউণ্টত যে এটা নষ্ট হোৱাৰ কাৰণে আৰু ঘূৰাই দিয়াৰ কাৰণে 2খন গ'ল আৰু এখন টেণ্ডাৰ বেলট হিচাপে টেণ্ডাৰ বেলটৰ পেকেটত আহিল মুঠতে 3খন বেলেগকৈ আহিছে গতিকে আমি তেনেদৰে হিচাপ দেখুৱাই দিছোঁ গতিকে 500 আমি ফালিলোঁ কিন্তু ভোটাৰ আহিছিল 497 কিন্তু আপোনাৰ ভাগ্য ভাল থাকিলে বা প্ৰক্ৰিয়াটো স্বাভাৱিক হ'লে সকলোখিনি সমানেই হ'ব তেতিয়া 10 নম্বৰ খ যিমানখিনি হ'ব 497 11 নম্বৰটো আপোনাৰ মুঠ 497 হ'ব এইখিনি ক্ষেত্ৰত আপোনাৰ কোনো কনফিউজন থাকিব নালাগে এতিয়া আহোঁ আমাৰ পৰৱৰ্তী পৰ্যায়লৈ প্ৰত্যাহ্বান জনোৱা ভোট আছিল নেকি মানে চেলেঞ্জ ভোট আমি যদি আছে বুলি লিখিব কিন্তু আমি ইয়াত নাই বুলি লিখিছোঁ এইটো কাৰণে 0 কিয় লিখিছোঁ আমি এনে ধৰণৰ ঘটনা ঘটা নাই বুলি আমি ধৰি লৈছোঁ যদি হৈছে সেইটো আপুনি দাখিল কৰিব তাৰপিছত সংগীৰ সাহায্যত আহি ভোটদান কৰা ভোটদাতাৰ সংখ্যা কোনোবা ব্লাইণ্ড ভোটাৰ থাকে যিয়ে সংগীৰ সহায়ত আহি ভোট দিবলগীয়া হয় কেনেকুৱা এজন আছে বুলি আমি দিছোঁ গতিকে ভোটৰ সংখ্যা এটা যেহেতু এজন আহিছে এটা ভোট দিছে আৰু ভোটাৰৰ সংখ্যা যাৰ পৰা তেওঁলোকৰ বয়সৰ সম্পৰ্কে ঘোষণাপত্ৰ লোৱা হৈছে অৰ্থাৎ যিসকল ভোটাৰৰ পৰা বয়সৰ কিয় ঘোষণাপত্ৰ লৈছিল নেকি আমি সাধাৰণতে এইটো কাম নকৰোঁ কাৰণ ভোটাৰসকল 18 বছৰ হোৱাৰ পিছতে তেওঁলোকে ভোটৰ অধিকাৰ পায় গতিকে আমি বয়সৰ সম্পৰ্কে আমি ঘোষণাপত্ৰ সাধাৰণতে নলওঁ গতিকে এইটো আমি 0 লিখিছোঁ 16 নম্বৰ ভোট গ্ৰহণ কাৰ্য স্থগিত কৰাৰ প্ৰয়োজন হৈছিল নেকি যদি হৈছিল স্থগিতকৰণৰ কাৰণ কিবা কাৰণত এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোট গ্ৰহণ স্থগিত কৰিবলগীয়া হৈছে যদি হৈছে সেই স্থগিতৰ কাৰণটো আপুনি ইয়াত লিখিব লাগিব কিন্তু আমি ইয়াত নাই হোৱা বুলি লিখিছোঁ কাৰণ আমাৰ ইয়াত নহ'ব বুলি আমি আশা কৰিছোঁ আৰু এটোৱে আমি বিচাৰিছোঁ যে এনে ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা নঘটক অবাঞ্ছনীয় ঘটনা নঘটক গতিকে আমি নাই বুলি লিখিছোঁ এতিয়া হওক 17 নম্বৰটো 17 নম্বৰত কি আছে এতিয়া মুঠ ভোটদানৰ সংখ্যা ভোটদান হ'ব 7:30 পৰা 2 ঘণ্টা ৰিপৰ্ট আহিব 7:30 পৰা 9:30 বজালৈ ধৰি লওক 100 জনে দিলে 9:30 পৰা 11:30 দিলে 100 জনে 11:30 পৰা 1:30 বজালৈ 100 জনে দিলে 1:30 বজাৰ পৰা 3:30 বজালৈ 100 জনে দিলে আমি এইটো মানে দেখুৱাইছোঁ 100 জন নহ'ব আপোনাৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে সেইটো যিটো হয় সেইটো আপুনি লিখিব এতিয়া চাব শেষৰটো চাব 3:30 বজাৰ পৰা ভোটদান শেষ হোৱা পৰ্যন্ত অৰ্থাৎ একেবাৰে ভোটদান যেতিয়া শেষ হ'ল তেতিয়ালৈকে এইখিনি 4:30 বুলি লিখা নাই এইটো শেষ হোৱালৈকে লিখিছে মুঠতে 97 জনে দিলে গতিকে 497 আমাৰ ইয়াত মুঠ 497 বুলি আপুনি দেখুৱাই থব পাৰে এইখিনিতে মই আপোনাক কওঁ এই জেগাখিনিত আপুনি দেখুৱাব পাৰে প্ৰথমতে 100 হ'ল নহয় আৰু 9:30 পৰা 11:30 লৈকে আপোনাৰ মুঠতে 200 জন হ'ল 200 জন যে ভোটাৰ হ'ল 200 বিয়োগ 100 কিয় প্ৰথম 2 ঘণ্টাত 100 আছিল নহয় গতিকে আপুনি এনেকৈও কৰি দেখুৱাব পাৰে 200 বিয়োগ 100 এনেকৈও কৰি দেখুৱাব পাৰে তেনেকৈ দেখুৱালে আপোনাৰ হিচাপটো বেছি পাক্কা হৈ থাকে কিন্তু ইয়াৰ এনেকৈও দিব পাৰে আপুনি যিটোৱে ভাল পায় সেইটোৱে আপুনি দিব ইয়াত ভুল হ'বলগীয়া কথা নাথাকে এতিয়া আমি 19 নম্বৰটোলৈ যাওঁ এটা থাকি গ'ল 18 নম্বৰ থাকি গ'ল 18 নম্বৰত আছে যে ভোট গ্ৰহণ অন্ত পৰা সময় আগে স্লিপ লৈ ভোট দিয়াসকলৰ তাৰিখ স্লিপ লৈ ইয়াত অহা নাই স্ক্ৰীনত ভোট গ্ৰহণ অন্ত পৰা সময় আগে যিখন যে টোকেন দিয়ে যে টোকেন দি কিমানজনে ভোট দিলে মুঠতে 10 জনে ভোট দিলে বুলি কৈছোঁ এইখিনি মনত ৰাখিব এই 10 জন কিন্তু এই 97 জনৰ ভিতৰতে সোমাই আছে কিন্তু ইয়াত আমি এক্সট্ৰাকৈ দেখুৱাই দিছোঁ যে মুঠতে 10 জনে স্লিপ লৈ ভোট দিছে তাৰপিছত প্ৰথম পলিং বিষয়ে চহী কৰিব হয় বুলি ইয়াত ছেকেণ্ড পলিং বিষয়ে চহী কৰিব এতিয়া আমি আহোঁ 19 নম্বৰটোলৈ ভোটদাতাৰ সংখ্যা মুঠতে ভোট দান কৰা ভোটাৰনো কিমান আছিল সেই একে
আমি 497 জনে ভোট দিছিল নহয় গতিকে 497 লিখিছোঁ তাৰপিছত 20 নম্বৰ নিৰ্বাচনী অপৰাধ সম্পৰ্কত নিম্নলিখিত ঘটনাসমূহৰ সংখ্যা সহ বিতং ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ অন্তৰ্গত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলিছিল নে চলিব নালাগে গতিকে নাই হোৱা বুলি ধৰিছোঁ নাই বেলেগ ভোটদাতাৰ নামত ভোট দিবলৈ ইম্পাৰচনেশ্যন শ্বুট হৈছিল নেকি নাই হোৱা বেলেগ কোনেও ভোট দিবলগীয়া হোৱা নাছিল কাৰণ আমি প্ৰত্যাহ্বান আমি তেনেকুৱা ধৰণৰ হোৱা নাছিল নহয় অসৎ আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ জাননী তালিকা আৰু অন্যান্য নথিপত্ৰ বিকৃত কৰা ধ্বংস কৰা বা অপসাৰণ কৰা ঘটনা ঘটিছিল নেকি নাই ঘটা বুলি আমি কৈছোঁ কাৰণ ঘটা নাছিল এই ধৰণৰ ঘটনা নথিপত্ৰ বিকৃত কৰা বা ধ্বংস কৰা বা অপসাৰণ কৰা ঘটনা ঘটিছিল নে যদি হৈছিল বুলি লিখিব কিন্তু ইয়াত আমি নাই হোৱা বুলি ধৰিছোঁ আৰু কাৰণ নাই লিখিছোঁ ভোটদাতাক ভেটি কোনোবাই দিছিল নেকি নাই দিয়া ভোটদাতা আৰু অন্য লোকক ভীতি প্ৰদৰ্শন কৰা হৈছিল নেকি নাই হোৱা যদি হৈছিল তেনেহ'লে আপুনি লিখিব লাগিব তাৰ গোটেই বহুত কথা আপুনি লিখিব লাগিব সেই কথাখিনি আপুনি লিখি দিব কিন্তু ইয়াত যিহেতু আমি হোৱা নাই বুলি ধৰিছোঁ নহওক বুলি আশা কৰিছোঁ গতিকে নাই লিখিছোঁ 21 নম্বৰ নিম্নলিখিত কোনো কাৰণত ভোট গ্ৰহণ বাধাপ্ৰাপ্ত বা স্থগিতকৰণ হৈছিল নেকি কণ্ডল উশৃংখলতা নাই মুকলি হিংসাত্মক ঘটনা নাই প্ৰাকৃতিক দুৰ্যোগ নাই ভোট গ্ৰহণ কেন্দ্ৰৰ বলপূৰ্বক দখল নাই অন্যান্য যিকোনো কাৰণ নাই 22 নম্বৰ নিম্নলিখিত কোনো কাৰণত ভোট গ্ৰহণ প্ৰক্ৰিয়া ব্যাঘাত বা কলুষিত হৈছিল নেকি নাই হোৱা এনেধৰণৰ কাৰণত ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহৃত বেলট বাকচ প্ৰিজাইডিং বিষয়া জিম্মাৰ পৰা বেআইনীভাৱে কোনোবাই লৈ গৈছিল নেকি নাই দুৰ্ঘটনা বা ইচ্ছাকৃতভাৱে কোনোবা বেলট কাগজ হেৰাইছিল নেকি নাই হোৱা এনেকৈ নাই লিখি 23 নম্বৰটো প্ৰাৰ্থীসকলে কৰা কোনো গুৰুতৰ অভিযোগ আছে নেকি যদি একো অনিয়ম হোৱা নাই অপ্ৰীতিকৰ অবাঞ্ছনীয় ঘটনা ঘটা নাই কিয় থাকিব গতিকে নাই আইন শৃংখলা ভংগ হোৱাৰ ঘটনাৰ সংখ্যা নাই 0 লিখিব ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত কৰা ভুল আৰু অনিয়মসমূহৰ প্ৰতিবেদন যদি আছে এইটো আমি নাই বুলি ধৰিছোঁ গতিকে নাই কিন্তু এনেকৈ নাই লিখি আহোঁতে 26 নম্বৰটো আপোনাৰ নাই লিখা যাব চাব কিন্তু 26 নম্বৰটো নাই লিখিব নালাগে কিয় কাৰণ 26 নম্বৰটো যদি আপুনি নাই লিখে তেনেহ'লে আপুনি এটা দৰকাৰী কাম নকৰিলে বুলি কোৱা হয় দৰকাৰী কামটো কি ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগেয়ে পৰৱৰ্তী বেলট বাকচ ব্যৱহাৰ কৰা আগেয়ে আৰু ভোট গ্ৰহণ শেষ হোৱাৰ পাছত প্ৰয়োজনীয় ঘোষণা কৰা হৈছিল নে এই ঘোষণাটো অত্যন্ত প্ৰয়োজনীয় বস্তু গতিকে যদি আপুনি ঘোষণা এইটো বাকীকেইটা নাই লিখি এইটো নাই লিখে তেনেহ'লে আপুনি এটা ডাঙৰ কৰিবলগীয়া কাম নকৰা হৈ যায় গতিকে আপুনি ইয়াত নাই লিখিলে বিপদত পৰিব গতিকে ইয়াত আপুনি লিখিব লাগিব হয় কৰা হৈছিল তাৰপিছত আৰু শেষেই আৰু আপুনি স্থান দিব স্থানটো কি আপোনাৰ সেই ভোট গ্ৰহণ কেন্দ্ৰৰ 7 নম্বৰ পশ্চিম হাবি বঙাবাৰী প্ৰাথমিক বিদ্যালয় মই ইয়াত লিখি দেখুৱাইছোঁ আচলতে নমুনা হিচাপে আপুনি আকৌ এইটো নিলিখিব আপুনি আপোনাৰ যিটো ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আৰু লিখিব তাৰিখটো 7 লিখিব পাৰে বাৰু মই লিখা মতে লিখিব পাৰে কিন্তু ভোট গ্ৰহণ স্থানটো আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো লিখিব তাৰপিছত প্ৰিজাইডিং বিষয়াই চহী কৰিব এইখিনিতে আপুনি এটা চিলো ইয়াত ধুনীয়াকৈ চিলটো ইয়াত চিলমোহৰটো ইয়াত হেৰি কৰি দিব পাৰে চিলমোহৰটো ইয়াত লগাই দিব পাৰে ইয়াত যিটো হয় আৰু সেইটো চিলমোহৰটো আপোনাৰ পাব নহয় ৰবৰ চিলটো সেই ৰবৰ চিলটো ইয়াত চিলটা কৰি দিলে আপোনাৰ প্ৰিজাইডিং বিষয়া ডায়েৰী এইখিনিতে হৈ গ'ল এতিয়া আপুনি এতিয়া কি কৰিব পাৰে এই প্ৰিজাইডিং বিষয়া ডায়েৰী দুটা কপি কৰিব সেই দুটা কপি কৰি এটা চিল আৰু এটা খোলাকৈ আনিব লাগে তেতিয়া আপোনাৰ বস্তুখিনি পৰীক্ষা কৰি চাব আপোনাৰ প্ৰথমখন যেতিয়া লিখিব শুদ্ধ আছে চিল কৰাখনো শুদ্ধ আছে বুলি ধৰি লোৱা হয় গতিকে আপোনাৰ কামখিনি প্ৰিজাইডিং বিষয়াৰ ডায়েৰী ইয়াতেই শেষ আপোনালৈ শুভেচ্ছা থাকিল আশা ৰাখিছোঁ আপুনি শুদ্ধকৈ প্ৰিজাইডিং বিষয়াৰ ডায়েৰীয়ে নহয় আটাইকেইখন ফৰ্ম শুদ্ধকৈ দাখিল কৰিবলৈ বা জমা দিবলৈ সক্ষম হ'ব আৰু আপুনি সুকলমে আপোনাৰ ডিউটিৰ আপোনাৰ যিটো কৰ্তব্য আছে বা দায়িত্ব আছে সেই দায়িত্বৰ পৰা আপুনি মুক্ত হ'ব পাৰিব আপোনালৈ শুভেচ্ছাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ